ৱেলকাম টু হেল্পিং বয়। ঠিক আছে, আজি কি হ'ল, আজি অলপ বেকগ্ৰাউণ্ডটো অলপ বেলেগ দেখিছে নহয় জানো, অলপ বস্তু দেখিছে বেকগ্ৰাউণ্ডত, কাৰণ আজি মই শিৱসাগৰলৈ আহিলোঁ। শিৱসাগৰ গ্ৰেজত আছোঁ মই এতিয়া, কাৰণ দোকানলৈ বস্তু নিবলৈ আহিছিলোঁ আমাৰ গ্ৰেজৰ। আজি ভিডিঅ'টো মই কি কাৰণে বনাইছোঁ তাক কৈছোঁ। ঠিক আছে, আজি ভিডিঅ'টো বনাইছোঁ এইটো জোতাৰ ওপৰত, যিযোৰ জোতাৰে নিজৰ গাৰ ছালটো চেঞ্জ কৰি থাকে। কেনেদৰে আহক ভিডিঅ'টো চোৱা। এইটো দেখিলে ভিডিঅ'টো এতিয়া নহয় জানো। এতিয়া ভিডিঅ'টো বনাম মই ঘৰলৈ গৈ মই ক'ম এই জোতাযোৰে কাম কেনেকৈ কৰে, ইয়াৰ প্ৰাইচ মানি কিমান, ই আহিলে নাই শ্বপিং মাৰ্কেটলৈ, তাক ক'ম মই এতিয়া। অৱশেষত মানে ঘৰলৈ গৈ আছোঁ। ঠিক আছে, এয়া মই শিৱসাগৰত আছোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। অৱশেষত ঘৰ আহি পালোহি আৰু ভাগৰ যুগৰ লাগিলে এতিয়া। বাৰু ভাগৰ যুগৰটো সামৰি পিনে এতিয়া এই জোতাযোৰৰ ওচৰলৈ যাওঁ। জোতাযোৰেনো কিদৰে কাম কৰে, কেনেদৰে কাম কৰে, কি হয়নো এইযোৰ, ইয়াৰ দাম কিমান, তাৰ বিষয়ে ডিছকাছ কৰোঁ অলপ। ব'লক যাওঁ এতিয়া। ঠিক আছে, এইযোৰ জোতা যে মই কৈছিলোঁ সাপে যেনেকৈ মুঠ সলায় না, ঠিক তেনেদৰে এইযোৰ জোতাই মুঠ সলায়। কিন্তু কেনেকৈ এইযোৰ জোতাই মুঠ সলায়, ঠিক আছে, তাকে আজি পঢ়িম আমি। এই জোতাযোৰেনো কেনেকৈ মুঠ সলায়, কেনেকৈ ইয়াৰ গাৰ ৰংটো সলনি কৰে, তাকে আমি ডিছকাছ কৰিম। গতিকে জোতাযোৰ কোনো যাদুকৰী জোতা নহয়, ই এটা চায়েন্স ফিকশ্যন জোতা হয়। টেকনিকেলি এটা বনোৱা হৈছে। জোতাযোৰ এযোৰ ডিছপ্লে আছে। জোতাযোৰ ডিছপ্লে আছে। ডিছপ্লে মানে কিনো, আমি কি মোবাইলতকৈ স্মাৰ্টফোন মোবাইলতকৈ ইউজ কৰোঁগৈ, স্ক্ৰীন টাচ ফাৰ্ষ্ট মাৰি শুনোগৈ, তাত কি হয়, তাত এখন ডিছপ্লে আছে। ঠিক তেনেদৰে ইয়াতো সেই ডিছপ্লেখন আছে। স্মাৰ্টফোনৰ কথাটো আমি ক'ব নালাগে, আপোনালোকে নিশ্চয় জানে। ঠিক, গতিকে জোতাযোৰ কথাই কওঁ এতিয়া। জোতাযোৰত এখন ডিছপ্লে আছে, আৰু ডিছপ্লে কেনেকৈ বনোৱা হৈছে, ঠিক আছে, ইয়াক ফ্লেক্সিবল HD ডিছপ্লেৰে বিল্ড কৰা হৈছে, কি হৈছে বনোৱা হৈছে। আৰু ই কি হয়, কেনেদৰেনো আমি কালাৰটো চেঞ্জিং হৈ থাকে। যেতিয়া আমি মোবাইলত ক্লিক কৰোঁ, মই ভিডিঅ' দেখুৱাম বাৰু, ইয়াৰ যিটো জোতাযোৰৰ কেনেকৈ মোবাইলত ক্লিক কৰে, কেনেকৈ কি হয় তাক দেখুৱাম মই। মুখেৰে কৈ লৈছোঁ এতিয়া কথাখিনি, ঠিক আছে। যেতিয়া আমি মোবাইলত ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে জোতাযোৰৰ ডিছপ্লেখন চেঞ্জ হৈ যায়, অৰ্থাৎ ইয়াৰ বেলেগ এটা কালাৰ আহিব পাৰে। মানে বিভিন্ন ধৰণৰ ডিজাইন দিব পাৰোঁ আমি জোতাযোৰত প্ৰত্যেক মিনিটে, ঠিক আছে। এণ্ড যেতিয়া আমি ইয়াক মোবাইলত কানেক্ট কৰোঁ, অৰ্থাৎ ব্লুটুথ ডিভাইচেৰে আমি কানেক্ট কৰোঁ। এই ব্লুটুথ ডিভাইচেৰে কানেক্ট কৰাৰ পিছত যেতিয়া আমি ক্লিক কৰি দিওঁ মোবাইলৰ ডিছপ্লেখনত যদি আমি ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ জোতাযোৰৰ কালাৰেই চেঞ্জ হৈ যায়। জোতাযোৰৰ কালাৰ হ'লে চেঞ্জ হৈ যায়। বাট ইয়াত আৰু এটা কথা ভাল আছে যে যেতিয়া আমি খোজকাঢ়ি থাকোঁতে জোতাযোৰে কি কৰে, চাৰ্জ লৈ লয়। এনেকুৱা কি কাৰণেনো ই চাৰ্জ লয়, কোনটো কাৰণ আছে ই চাৰ্জ লয়? যে আমি খোজকাঢ়িলে চাৰ্জ হৈ থাকে কিয় ন? ইয়াত ইউজ কৰা হৈছে এটা ইক' ফ্ৰেণ্ডলি বেটেৰী, ঠিক আছে। ইক' ফ্ৰেণ্ডলি বেটেৰী মানে কি হৈছে, যেতিয়া বস্তুটো চলি থাকে বা যেতিয়া বস্তু এটা গৈ থাকে, এটা বস্তুত গৈ আছে, দেন কি হয়, ই চাৰ্জেবল হৈ থাকে। যেনিবা আমি এখন ট্ৰেইনত কি কৰোঁ, যেতিয়া আমি ইউজ কৰোঁ এটা বেটেৰী, অৰ্থাৎ ইক' ফ্ৰেণ্ডলি বেটেৰী যেতিয়া ইউজ কৰোঁ, কি হ'ব, ট্ৰেইনখন গৈ থাকোঁতে চাৰ্জেবল হৈ গৈ থাকিব, গতিকে ট্ৰেইনখনৰ পেট্ৰল একো নালাগে আৰু। ঠিক তেনেদৰে এই জোতাযোৰতো যিটো ডিছপ্লেৰ কাৰণে যিটো বেটেৰী ইউজ কৰিছে, সেই বেটেৰীটো আকৌ সলাই থাকিব নালাগে। ই খোজকাঢ়ি থাকিলে আমি চাৰ্জ পাই থাকিম। আৰু মানে কি ক'ম আৰু, কাৰেণ্টত লগাবলৈ কোনো দৰকাৰ নাই, ডাইৰেক্ট আৰু খোজকাঢ়ি থাকিবা এণ্ড ই হৈ থাকিব চাৰ্জ, ঠিক আছে। এই জোতাযোৰত কি দেখিলে মই কোৱা কথাখিনিকে। এণ্ড ইয়াৰ এটা ভাল কি ব্যৱস্থা আছে
জানেনে? এই জোতাযোৰ ৱাটাৰপ্ৰুফ। ইয়াৰ পৰা কি সুবিধা হ'ব পাৰে বাৰু? ইয়াৰ পৰা এইটো সুবিধা হ'ব পাৰে যে আমি জোতাযোৰ পানীয়ে ধুব পাৰিম। আমি জোতাযোৰ ধুব পাৰিম, কোনো লেতেৰা হ'লেও আমি ধুব পাৰিম। আৰু এটা ডিজাইনিংসকলৰ কাৰণে এটা ভাল খবৰ আহিলে যে যিসকলে নিজে ডিজাইন দিব জানে সেইসকলে নিজৰ ডিজাইন বিকি পিনাই এই জোতাযোৰত লগাব পাৰে বা নিজে ডিজাইন বনাই পিনাই এই জোতাযোৰত ইউজ কৰিব পাৰিব। ঠিক আছে, এইটো খুব ভাল খবৰ ডিজাইনাৰসকলৰ কাৰণে। আৰু কিছুমানে যদি এই জোতাযোৰ কিনে, যদি কোনোবাই ডিজাইন বিচাৰে, তেতিয়াহ'লে এওঁলোকৰ কাৰণে খুব ভাল খবৰ আহি পৰিছে। তো আজিলৈ এই জোতাটো ইমানতে সামৰি দিছোঁ আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। মোৰ এই নতুন চেনেললৈ আপোনালোক পুনৰ আহিব বুলি আশা থাকিল।